নমস্কাৰ বন্ধুসকল, মই মুন। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মৰমকণা এণ্টাৰটেইনমেণ্ট। আজি আপোনালোকক দেখুৱাব গৈ আছোঁ লখিমপুৰৰ কিহৰ বাবে বিখ্যাত। লখিমপুৰ জিলা ধেমাজি জিলাটো সদায় পিছ পৰিয়ে থাকে। ত' আজি বলক লখিমপুৰ জিলা কিহৰ বাবে বিখ্যাত চাওঁ আহক। লখিমপুৰ ধেমাজি বুলি ক'লে মানুহে বানপানী বুলিয়ে ভাবে। ত' বানপানীৰ অবিহনেও লখিমপুৰতনো আৰু কি পায় চাওঁ আহক। শিক্ষাৰ ক্ষেত্ৰতে হওক বা সংস্কৃতিৰ ক্ষেত্ৰতে হওক লখিমপুৰ সদায় আগবাঢ়ি আহিছে আৰু আগবাঢ়ি যাব। গতিকে বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Representing the artist from Tejpur, dedicating the song for Assam again. Cause the time has come, the time we unite for a common reason. It's the time for Brahmaputra Ethnic Fest, everybody. We welcome you all. What's up? নাপালো বিচাৰি মই কতো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা খৰাই, দিবা মৰম যিমান পাবা সিমান ঘূৰাই। পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই, সাত ভনীৰ ৰাণী মোৰ অসমীয়াই। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।